অহা 6 মাহত আমাৰ EM-MCLA সকলৰ দৰমহা 30% আমি কমাই লোৱা যাব। আজি সিদ্ধান্ত হৈ গ'ল, মানে গোটেই যিটো ক্ৰাইচিছটোৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 6 মাহত BTCৰ সকলো EM-MCLA সকলে মানে নিজৰ দৰমহাৰ 30% কমাই লোৱাৰ সিদ্ধান্ত ইতিমধ্যে আমি আজি EC মিটিঙত পাছ কৰিছোঁ। বৰ্তমান যিটো মানে মিডল ইষ্ট এছিয়াৰ আমাৰ সাউথ এছিয়াৰ যিটো যুদ্ধ, আমেৰিকা, ইৰাণ আৰু ইজৰাইলৰ মাজত যিটো যুদ্ধ লাগি আছে, যিটো হুৰমুজ ষ্ট্ৰেইটৰ যিখিনি আমাৰ গেছ তেল টেংকাৰবিলাক আহি আছিল, সেইটো বন্ধ হোৱাৰ ফলত যি মানে আৰ্থিক সংকট দেখা দিছে, যিটো ক্ৰাইচিছ পেট্ৰল ডিজেল বা গেছৰ যিটো ক্ৰাইচিছ হ'ল, সেইবিলাক ক্ৰাইচিছ হোৱাৰ পিছত যিটো মানে হেৰিটোৰ অভাৱনীয়ভাৱে আমাৰ বস্তু বাহানিৰ দাম বৃদ্ধি হ'ল। ডিজেল পেট্ৰলৰ দাম বাঢ়িল, ডিজেলৰ দাম বঢ়াৰ লগে লগে খাদ্য বস্তুৰ দাম বাঢ়াৰ মানে ইতিমধ্যে আৰম্ভ হৈছে। এটা মানে ইকনমিক ক্ৰাইচিছ এটা আমাৰ দেশতো আৰম্ভ হৈছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ BTC চৰকাৰে আজিৰ কেবিনেট বৈঠক EC মিটিঙত সিদ্ধান্ত লোৱা হ'ল যে অহা 6 মাহত আমাৰ EM-MCLA সকলৰ দৰমহা 30% আমি কমাই লোৱা যাব। আজি সিদ্ধান্ত হৈ গ'ল, মানে গোটেই যিটো ক্ৰাইচিছটোৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক 6 মাহত BTCৰ সকলো EM-MCLA সকলে মানে নিজৰ দৰমহাৰ 30% কমাই লোৱাৰ সিদ্ধান্ত ইতিমধ্যে আমি আজি EC মিটিঙত পাছ কৰিছোঁ।